দুইজনী বাই ভনী ওলাইছোঁ বায়েকৰ ঘৰলৈ যাবলৈ। আজি দিচাঙলৈ যাম, গতিকে ব'লক আপোনালোকো আমাৰ লগতে। ওলাই মেলি ৰেডি হ'লোঁ, বৰমাহঁতৰ লগতে যাম। বৰমাহঁতি বিয়ালৈ যাব আৰু আমাক বাটতে নমাই থৈ যাব। ফ্ৰীতে পাউডাৰ লগাই আহি পালোঁহি বাহঁতৰ ঘৰলৈ আহি। ঘৰৰ পৰা ওলাই আহিলে পাউডাৰ ক্ৰীম একো নলগালেও চলি যায়, কিয়নো ৰাস্তাতে বহুত পোৱা যায়। আহি পাই অকণমান ৰ'দ ল'লোঁ, তাৰপিছতে বাই চাহ দিলে, চাহ খালোঁ। তাই আমাৰ কাৰণে বনাই আছে লাঞ্চ, যিহেতু আমি ভাত খাই যাম। আৰু আমি দুইজনীনো কি কৰিম, ৰিলছ বনাইছোঁ, ভিডিঅ' বনাইছোঁ, ফটো আমি কৰিছোঁ, বৰ খাইছোঁ, সেয়াই কৰি আছোঁ দিনটো। এইবোৰ কৰিয়ে দিনটো পাৰ কৰিলোঁ। তাৰপৰা ভাত পানী খাই বৰমাহঁতো আহি পালেহি, গতিকে আকৌ ঘৰলৈ বুলি উভতিলোঁ। আহোঁতে আকৌ ৰংঘৰৰ ওচৰতে ৰখিলোঁ ফুচকা খাওঁ বুলি। দেখিছোঁ তাত ইমান বেছি মানুহ ভিৰ, স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকো আহিছে আৰু লগতে নতুন বছৰ সোমাইছে, গতিকে মানুহবোৰ ফুৰিছে। এনেকৈ সন্ধিয়া সময়টোত ওলাই আহিব পাৰিলে অকণমান মনটো ভাল লাগে। গতিকে আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই।